অভদ্ৰামি নকৰিব আপুনি জেল যোৱা মানুহ আপুনি জেল যোৱা মানুহ আপুনি ইয়াত কেলে কৈ আছে আপুনি মইতো জেল যোৱা নাই আপুনি জেল যোৱা মানুহ মইতো জেল গৈ পোৱা নাই সেইকাৰণে মই ইয়াত ধুনীয়াকৈ মন্তব্য দি আছো আপুনি আহি পেলাই এনে নাটক কৰিব কাৰণে গুচি আহিলে আপুনি MLA ফাণ্ডত আপুনি নিজে ঘৰ বনাইছে এইবোৰ কথাটো মই ইয়াত কোৱা নাই আপুনি MLA ফাণ্ডেদি ঘৰ বনাইছে এইবোৰ কথা ইয়াত নক'ব না আপুনি MLA ফাণ্ডেদি আপুনি ঘৰ বনালে তাৰপিছত আপুনি জেলত গৈ আহিলে কৰোণা সময়ত মন্তব্য দিয়াৰ কাৰণে আপুনি এইবোৰ কথা মোৰ লগত লাগি নল'ব না মহিনীয় মছজিদ ৰাইজক সেৱা কৰিব লাগে অসমৰ ৰাইজক সেৱা কৰিব লাগে মই মোৰ দায়িত্ব পালন কৰি গৈ আছো কৰি যাম আৰু মোক যদি কোনোবা অপমান কৰিব মই কিন্তু খুদাই নেৰো আপুনি লিখিতভাৱে আপোনাক ধন্যবাদ দিছো ক্ষমা খোজাৰ কাৰণে এইটোতো চূড়ান্ত অভদ্ৰ নহয় এইটো কি কৰিছে মই এজন বিধায়ক কৰি আছো এই ল'ৰা ধেমালি নকৰিব আপোনাক এইবোৰ ল'ৰা ধেমালি নকৰিব কোনোবাই উঠাই দিছে নে আপুনি আহিছে নহয় এইবোৰ ল'ৰা ধেমালি কেলে কৰি মোৰ পৰা এটা ৰিয়েকশ্যন মই যোৱাৰ পিছত কৰিব আপুনি মাজতে অহা নাছিলো অভদ্ৰামি নকৰিব আপুনি জেল যোৱা মানুহ আপুনি ইয়াত কেলে কৈ আছে আপুনি মইতো জেল যোৱা নাই আপুনি জেল যোৱা মানুহ মইতো জেল গৈ পোৱা নাই সেইকাৰণে মই ইয়াত ধুনীয়াকৈ মন্তব্য দি আছো আপুনি আহি পেলাই এনে নাটক কৰিব কাৰণে গুচি আহিলে আপুনি MLA ফাণ্ডত আপুনি নিজে ঘৰ বনাইছে এইবোৰ কথাটো মই ইয়াত কোৱা নাই আপুনি MLA ঘৰ বনাইছে এইবোৰ কথা ইয়াত নক'ব না আপুনি MLA ফাণ্ডেদি আপুনি ঘৰ বনালে তাৰপিছত আপুনি জেলত গৈ আহিলে কৰোণা সময়ত মন্তব্য দিয়াৰ কাৰণে আপুনি এইবোৰ কথা মোৰ লগত লাগি নল'ব না মোৰ লগত লাগি নল'ব এনেই লাগি নল'ব অভদ্ৰামি নকৰিব আপুনি জেল যোৱা মানুহ আপুনি ইয়াত কেলে কৈ আছে আপুনি মইতো জেল যোৱা নাই আপুনি জেল যোৱা মানুহ মইতো জেল গৈ পোৱা নাই সেইকাৰণে মই ইয়াত ধুনীয়াকৈ মন্তব্য দি আছো আপুনি আহি পেলাই এনে নাটক কৰিব কাৰণে গুচি আহিলে আপুনি MLA ফাণ্ডত আপুনি নিজে ঘৰ বনাইছে এইবোৰ কথাটো মই ইয়াত কোৱা নাই আপুনি MLA ফাণ্ডেদি ঘৰ বনাইছে এইবোৰ কথা ইয়াত নক'ব না আপুনি MLA ফাণ্ডেদি আপুনি ঘৰ বনালে তাৰপিছত আপুনি জেলত গৈ আহিলে কৰোণা সময়ত মন্তব্য দিয়াৰ কাৰণে আপুনি এইবোৰ কথা লাগি নল'ব না মোৰ মহিনীয় মছজিদ ৰাইজক সেৱা কৰিব লাগে অসমৰ ৰাইজক সেৱা কৰিব লাগে মই মোৰ দায়িত্ব পালন কৰি গৈ আছো কৰি যাম আৰু মোক যদি কোনোবা অপমান কৰিব মই কিন্তু খুদাই নেৰো আপুনি লিখিতভাৱে আপোনাক ধন্যবাদ দিছো ক্ষমা খোজাৰ কাৰণে এইটোতো চূড়ান্ত অভদ্ৰ নহয় এইটো কি কৰিছে মই এজন বিধায়ক ইয়াত কৰি আছো এই ল'ৰা ধেমালি নকৰিব আপোনাক এইবোৰ ল'ৰা ধেমালি নকৰিব কোনোবাই উঠাই দিছে নে আপুনি আহিছে নহয় এইবোৰ ল'ৰা ধেমালি কেলে কৰি মোৰ পৰা এটা ৰিয়েকশ্যন মই যোৱাৰ পিছত কৰিব আপুনি মাজতে অহা নাছিলো অভদ্ৰামি নকৰিব আপুনি জেল যোৱা মানুহ আপুনি ইয়াত কেলে কৈ আছে আপুনি মইতো জেল যোৱা নাই আপুনি জেল যোৱা মানুহ মইতো জেল গৈ পোৱা নাই সেইকাৰণে মই ইয়াত ধুনীয়াকৈ মন্তব্য দি আছো আপুনি আহি পেলাই এনে নাটক কৰিব কাৰণে গুচি আহিলে আপুনি MLA ফাণ্ডত আপুনি নিজে ঘৰ বনাইছে এইবোৰ কথাটো মই ইয়াত কোৱা নাই আপুনি MLA ফাণ্ডেদি ঘৰ বনাইছে এইবোৰ কথা ক'ব না আপুনি MLA ফাণ্ডেদি আপুনি ঘৰ বনালে তাৰপিছত আপুনি জেলত গৈ আহিলে কৰোণা সময়ত মন্তব্য দিয়াৰ কাৰণে আপুনি এইবোৰ কথা মোৰ লগত লাগি নল'ব না মোৰ লগত লাগি নল'ব এনেই লাগি নল'ব